Hello guys, welcome to my mini vlog. আজি এটা সাডেনলি প্লেনিং হল যে ফুৰিব যোৱা এটা ধুনীয়া লোকেশনত এতিয়া কোনটো জায়গাত মই ফুৰিব গৈ আছো আপোনালোক সকলোকে দেখুৱাই আছো ধুনীয়াকৈ তাৰ আগতে মই ৰেডি হৈ লওঁ তাৰ পিছত মই সকলোকে লগ পাই আছো আৰু ফাইনালি ৰেডি হৈ গৈ আছো এটা ধুনীয়া লোকেশনলৈ আৰু এটা ধুনীয়া ওয়েদাৰৰ সৈতে ওয়েদাৰটো বহুত ধুনীয়া আছিল এটা পিসফুল আৰু ক্লাউডি ওয়েদাৰ আছিল So guys, finally আহি পালোঁ মুম্বাই জুহু বিচ বহুত বেছি ভাল লাগিলে বহুত এটা ধুনীয়া পৰিৱেশ আৰু বহুত এনজয় কৰিলোঁ গৈ মেলি তাত সেইদিনা গৰমো আছিলে কিন্তু সাগৰ পাৰত থাকিলে কি গৰম কি ঠাণ্ডা সকলো পাহৰিয়ে গ'লোঁ তাতে গৈ বহুত ফটো ক্লিক কৰিলোঁ আৰু ভিডিঅ' বনালোঁ তাৰপিছতে ওচৰতে থকা নভোটেল জুহুত আমি চেক ইন কৰিলোঁ চেক ইন কৰাৰ পাছত আমাক এটা ধুনীয়া ৰুমত ষ্টে কৰিব দিলে এটা ধুনীয়া প্ৰপাৰ্টি হয় নভোটেল জুহু আৰু ৰুমৰ ভিউটো চাওক গাইজ কি ধুনীয়া এটা ৰুম হয় কিং সাইজ বেডৰ আৰু মেইন পইণ্টটো হ'ল যে উইণ্ড' ভিউ পইণ্ট আৰু কি এটা ধুনীয়া মানে উইণ্ড' ভিউ আছিলে সাগৰখন সন্মুখতে আছিলে মানে কি ধুনীয়া এটা ভিউ গাইজ লুক এট দ্য ভিউ তাৰপিছত আমি গ'লোঁ ৰেষ্টুৰেণ্টত লাঞ্চ কৰিবৰ কাৰণে লাঞ্চত আছিলে প্ৰনছ পাস্তা আৰু মটন বিৰিয়ানী খানা বহুত টেষ্টি আছিলে তাৰপিছত সন্ধিয়া আমি গ'লোঁ সাগৰ পাৰত থকা ৰেষ্টুৰেণ্টখনত বহিলোঁ তাতে বহি আমি এটা কিবা প্ৰনছৰ আইটেম অৰ্ডাৰ কৰিলোঁ তাৰপিছত লগতে আছিলে ৰেড বুল আৰু এটা ধুনীয়া ককটেল আৰু সাগৰ পাৰত বহি খোৱা কিবা আমেজেই বেলেগ গাইজ তাৰ নেক্সট ডে আমি গ'লোঁ ব্ৰেকফাষ্ট কৰিবলৈ বহুতেই বেছি ভেৰাইটিছ আছিলে ফ্ৰুট আৰু মৰ্ণিং বেকাৰীজ জুচেছ আৰু বহুত কিবা কিবি অপশ্যন আছিলে তাৰ ভিতৰত খালোঁ মই অমলেট আৰু ডোচা আৰু লগতে একাপ কফি আৰু বহুত টেষ্টি আছিলে আৰু ব্ৰেকফাষ্ট কৰি ফ্ৰেছ হৈ নেক্সট আমি গ'লোঁ চেক আউট কৰি আমি গৈ আছোঁ বেলেগ এটা লোকেশ্যন য'ত পেণ্ড্ৰা মাৰ্কেট হয় তাত গৈ মই কি কিনিব আপোনালোকে দেখাইছোঁ নেক্সট ভিডিঅ'ত বাই বাই